Welcome to Grow Up অসম। আমাৰ আৰাধ্য দেৱতা ভগৱান শ্ৰীকৃষ্ণ কত যে কিমান তেওঁ পায়ো হেৰুৱাৰ দৰে থাকিও নথকাৰ দৰে জন্ম হোৱাৰ পিছতেই আঁতৰি যাব লগা হ'ল মাক দেউতাকৰ কোলাৰ পৰা। তাৰপিছত তুলি তালি ডাঙৰ দীঘল কৰা নন্দ যশোদাকো তেওঁ এৰি যাবলগীয়া হ'ল। ৰাধা গকুল মথুৰা সমস্ত জীৱন তেওঁৰ কিবা নহয় কিবা হেৰাই থাকিল, কিন্তু কেৱল মাত্ৰ হেৰাই যাব নোৱাৰিলে তেওঁ মুখৰ হাঁহিটো আৰু পজিটিভ সকাৰাত্মক চিন্তাধাৰা। জীৱনত অহা সকলো সমস্যাৰ সময়ত কেনেকৈ ভাগি নপৰি হাঁহি মুখেৰে শান্তি মনেৰে সমাধানৰ পথ বিচাৰিব পাৰি, ইয়াকে আমি ভগৱান শ্ৰীকৃষ্ণ জীৱনৰ পৰা আমি শিকিব পাৰোঁ। নমস্কাৰ সকলোকে আমাৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজি আমি কথা পাতিম বা শিকিম ভগৱান শ্ৰীকৃষ্ণৰ 5টা জীৱন নীতিৰ বিষয়ে। প্ৰথম নীতিটো হৈছে কৰ্ম। মহাভাৰতৰ সময়ৰ এটি ঘটনা। ভগৱান শ্ৰীকৃষ্ণ নিদ্ৰাত মগ্ন আছিল। তেতিয়া যুদ্ধৰ বাবে সহায় বিচাৰি অৰ্জুন গৈ শ্ৰীকৃষ্ণৰ চৰণৰ ওচৰতে বহিল। বাকী দুৰ্যোধনটো অহংকাৰী মনৰ মানুহ, তেওঁ সীতানৰ ওচৰতে বহিল। যেতিয়া শ্ৰীকৃষ্ণই হাৰ পাই প্ৰথমে অৰ্জুনক দেখিলে তেতিয়া সুধিলে, কিবা হ'ল অৰ্জুন? সেয়া দেখি দুৰ্যোধন জাঙুৰ খাই উঠিল। মইহে ডাঙৰ, মইহে প্ৰথম আহিছোঁ, মোকহে প্ৰথম সুধিব লাগে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হ'ব প্ৰথম তুমিয়ে কোৱাচোন বাৰু তোমাক কি লাগিব? তেতিয়া দুৰ্যোধনে ক'লে, মোক আপোনাৰ নাৰায়ণী সেনাসকলক লাগে। তেতিয়া কৃষ্ণই ক'লে, হ'ব বাৰু। তাৰপিছত অৰ্জুনক সুধিলে। অৰ্জুনে ক'লে, মই আপুনি মোৰ ৰথৰ সাৰথি হোৱাটো বিচাৰোঁ। তেতিয়া কৃষ্ণই ক'লে, হ'ব ভাল বাৰু, কথামতেই কাম। ৰণক্ষেত্ৰত কৃষ্ণই সাৰথি হ'ল অৰ্জুনৰ। তেওঁ দিয়া উপদেশতেই ৰণনীতি গঢ়ি তোলা হ'ল। শেষত ধৰ্মৰ জয় হ'ল আৰু অধৰ্মৰ পৰাজয় হ'ল। ইয়াৰ পৰা বুজিব পৰা যায় যে এটা ভাল মনেৰে ভাল চিন্তাৰে কামবোৰ যদি কৰি যোৱা যায় সেই ব্যক্তিজনৰ লগত সদায়ে ভাল হয়। জীৱন নীতি নং 2। ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিবলগীয়া অতি প্ৰয়োজনীয় এটি কথা হ'ল, এই পৃথিৱীত যি হৈ আছে তাৰপিছত এটা কাৰণ জড়িত হৈ থাকে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক বুজাব বিচাৰিছিল যে যি হৈ থাকে আমাৰ লগত তাৰ পিছত এটা কাৰণ থাকে। ওপৰত থকাজনে তেওঁ নিজৰ সন্তানৰ লগত কেতিয়াও একো বেয়া কৰিব নোৱাৰে, আৰু যদিও বেয়া হৈ আছে সেয়া তেওঁৰ ঘূৰি অহা বেয়া কামৰ ফল। সেয়েহে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰখাটো খুবেই জৰুৰী, আৰু নিজকে নিজেই তেওঁৰ চৰণত সঁপি দিলে তেওঁ দুহাতেৰে আঁকোৱালি ল'বই। মহাভাৰতৰ ৰণ চলি থকা সময়ৰ কথা। ক'ৰবাৰ পৰা চৰাই এজনী উৰি আহি শ্ৰীকৃষ্ণক ক'লে যে প্ৰভু, হাতী যাওঁতে মোৰ বাঁহটো ভাঙি দিব, এতিয়া আপুনি কিবা এটা কৰক। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে চিন্তা নকৰিবা, হ'বলগীয়া থকাটো ধৰি ৰাখিব নোৱাৰি, কিন্তু যি হ'ব ভালেই হ'ব। অলপ পিছতে অৰ্জুনৰ পৰা শ্ৰীকৃষ্ণ ধেনু আৰু শৰপাত ল'লে। শৰ নিক্ষেপ কৰিলে। শৰপাত গৈ হাতীৰ ডিঙিত থকা ঘণ্টা বা টিলিঙাটোত লাগিল, আৰু সেই ঘণ্টা বা টিলিঙাটোত পৰি গ'ল। তেতিয়া অৰ্জুনে হাঁহি মাৰি ক'লে, এনেকৈ শৰ নিক্ষেপ নকৰে নহয়, দিয়ক মোক দিয়ক, মই হাতীটোক বধ কৰোঁ। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, হ'ব একো নাই, হৈ গ'ল আৰু এতিয়া। পিছত যুদ্ধ শেষ হোৱাৰ পিছত যেতিয়া ঠাইবোৰ পৰিষ্কাৰ কৰিছে তেতিয়া কৃষ্ণই অৰ্জুনক ক'লে, অৰ্জুন সেই যে ঘণ্টাটো দাঙি দিয়াচোন। তেতিয়া অৰ্জুনে দাঙি দিয়াত চৰাইজনীৰ লগতে পোৱালি দুটা উৰি গৈছে। সেই চৰাইজনীয়ে মাথো প্ৰভুৰ ওপৰত বিশ্বাস কৰিছিল, বাকী সকলো তেওঁ চম্ভালি ল'লে। জীৱন নীতি তেনেই, বৰ্তমানত জীয়াই থকা, প্ৰতিটো মুহূৰ্তত জীয়াই থকা। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক বৰ্তমান সময়খিনিক অনুভৱ কৰিব শিকাইছিল। এবাৰ দ্ৰৌপদী আহি ভগৱান কৃষ্ণক ক'লেহি যে ভীষ্ম পিতামহে পণ লৈছে যে মোৰ পতিসকলক বধ কৰিব। তেতিয়া কৃষ্ণই ক'লে, ৰ'বা শান্ত হোৱা, ইমান চিন্তা কিয় কৰিছা? আৰু তুমি যোৱা পিতামহ ভীষ্মৰ শিবিৰলৈ আৰু গৈ তেওঁৰ চৰণত এবাৰ প্ৰণাম যাচিবাগৈ। তেওঁৰ কথামতে দ্ৰৌপদীয়ে গৈ তেওঁৰ চৰণত সেৱা যাচিলেগৈ। তেতিয়া ভীষ্ম পিতামহে ক'লে, হ'ব হ'ব দেৱী, সৌভাগ্যশালী হোৱা। সেইবুলি কৈ তেওঁৰ আকৌ মনত পৰিল, মই দেখোন সৌভাগ্যশালী হোৱা বুলি ক'লোঁ, তেন্তে মই পঞ্চপাণ্ডৱক কেনেকৈ বধ কৰিম? তেতিয়া ভীষ্ম পিতামহে মনে মনে ভাবিলে যে এয়া হয়তো কৃষ্ণৰে কৰ্মকৰ্তা হ'ব। তাৰপিছত তেওঁ পঞ্চপাণ্ডৱক মাতি পঠালে আৰু তেওঁলোকক ক'লে তেওঁক কেনেকৈ কি কৌশলেৰে মাৰিব পাৰিব। অৰ্জুন, তুমি তোমাৰ সন্মুখত শিখণ্ডীক ৰাখি ল'বা, কিয়নো মই মহিলা মানুহলৈ শৰ নিক্ষেপ কৰিব নোৱাৰোঁ, আৰু তুমি সেই সুযোগতে সেই সময়তে মোলৈ শৰ নিক্ষেপ কৰিবা। জীৱন নীতি 4। তুমি তোমাৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখা।
ভাগৱত গীতাত ভগৱান কৃষ্ণই কৈছে যে আমাৰ খং মানে হৈছে ভ্ৰম, যি ভ্ৰমে আমাৰ বুদ্ধি নষ্ট কৰে, যাৰ ফলত জীৱনলৈ নামি আহে অশান্তি। খঙৰ বাবে মহাভাৰতৰ দৰে এখন মহাৰণো সৃষ্টি হ'ল। দুৰ্যোধনৰ অহংকাৰ আৰু খঙৰ বাবেই দ্ৰৌপদীক দুঃশাসনৰ হতুৱাই বস্ত্ৰহৰণ কৰিছিল, যাৰ ফলত তেওঁলোকৰ কৌৰৱ বংশ খন্তেকতে ধ্বংস হৈ গ'ল। মহাভাৰততো এনেধৰণৰ অনেক কাহিনী আছে যাৰ সৃষ্টিৰ কাৰণ কেৱল খং। সেয়েহে খঙৰ ওপৰত নিয়ন্ত্ৰণ, ধৈৰ্য ধৰাটো অতিশয় প্ৰয়োজনীয়। জীৱন নীতি 5। সমাজে কয় পাণ্ডৱে মহাভাৰতৰ ৰণত জয় হ'ল, কিন্তু সঁচা অৰ্থত এই জয় অৰ্জুনৰ সাৰথি ভগৱান শ্ৰীকৃষ্ণই যুদ্ধ নকৰাকৈ বিজয় কৰোৱাইছিল। জীৱননীতি 5 সঁচাকৈয়ে মহত্বপূৰ্ণ এটা শিক্ষা আমাক প্ৰদান কৰিছে যে আমি মানুহবোৰে যে ভাবোঁ মই ইমান ডাঙৰ চাকৰি কৰোঁ, ইমান ডাঙৰ ব্যৱসায় আছে, মই ডাঙৰ মানুহ, সৰু সুৰা কাম কৰা মানুহক গুৰুত্ব দিব নিবিচাৰে। কিন্তু সঁচা অৰ্থত কামৰ কোনো সৰু বৰ নাথাকে। এই ক্ষেত্ৰত যদি আমি চাওঁ, ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ ৰথৰ সাৰথি হ'বলৈ স্বীকাৰ কৰিছিল। তেওঁ ভাবিছিল তেওঁ সাৰথি হ'লেই সখাৰ পৰিয়াললৈ মানে অৰ্জুনৰ পৰিয়াললৈ বিজয় কঢ়িয়াই আনিব পাৰিব। সৰু ডাঙৰ প্ৰতিজন মানুহক সন্মান যাচিব, প্ৰতিটো কাম প্ৰতিটো পদক সন্মান যাচিব লাগে। এয়া আমাক ভগৱান শ্ৰীকৃষ্ণই শিকাইছে। শেষত আমাৰ এই প্ৰেৰণাদায়ক ভিডিঅ'টো কেনেকুৱা পালে? যদিহে ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব। আগলৈ এনেধৰণৰ প্ৰেৰণাদায়ক ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ এই গ্ৰ' আপ অসম ইউটিউব চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।